Hey guys, you are tuned to FM Life with Raj Vikas. শুনিলে এটি সুন্দৰ কাহিনীটিৰ দ্বিতীয় খণ্ডটি যোৱা এপিছডত আপোনালোকলৈ আগবঢ়াইছিলোঁ। নীলিমৰ কি অৱস্থা হৈছিল ৰুমত থাকি আৰু কিদৰে সি ভয় খাই ৰাতিয়ে ওচৰৰ ৰুমৰ মানুহৰ সহায় ল'বলগীয়া হৈছিল সেইখিনি গম পালে। তেন্তে পিছৰখিনি জানিবলৈ ইচ্ছা যোৱা নাই। আজি লৈ আহিছোঁ ভ্ৰম এ হৰৰ ষ্টৰী তৃতীয় পাৰ্টটো। গতিকে আহক কাহিনীটিৰ মাজলৈ আগবাঢ়ো। শুনি থাকিব FM লাইভ মেক সাম নইজ। যেনে তেনে ৰাতিটো পুৱাই দৰজাখন খুলি আকৌ পুনৰ মানুহজনীক ৰৈ থকা দেখিলে। সি মিচিকে মাত দি কলেজলৈ ওলাই গ'ল। দিনটো কলেজত বহুত ভাবি চিন্তি সি কলেজৰ পৰা আহি ফ্লেটৰ মালিকৰ কাষলৈ গ'ল কমপ্লেইন কৰিম বুলি, আৰু গৈ মালিকক বাৰাণ্ডাতে বহি থকা দেখিলে। সি সকলো কথা ভাঙি পাতি কৈ মালিকজনক উভতাই ধৰিলে যে সদায় এনেকুৱা মোৰ লগত হৈয়ে আছে, বেলেগৰ ৰুমততো এনেকুৱা হোৱা নাই। মই যোৱা ৰাতি কাষৰ ৰুমৰ দম্পতীহালক টোপনিৰ পৰা জগাই সকলো ঘটনা কৈছোঁ। আপুনি বিশ্বাস নকৰে যদি তেওঁলোককে সুধি চাব। তাৰ মুখখনলৈ মালিকজনে অলপ সময় তলকা মাৰি চাই থাকি ক'লে, তুমি কোন দম্পতীক লগ পাইছা তোমাৰ ফ্লেটত? সি ক'লে, মোৰ ৰুমৰ কাষত যিটো ৰুম আছে তাত থকা মানুহজনী আৰু পুৰুষ এজনক। কিয়? মালিকজনে অলপ আচৰিতভাৱে তাৰ ফালে চালে আৰু ক'লে, তুমি যিবোৰ প্ৰশ্ন মোক কৰিছা তাৰ উত্তৰ আচলতে মোৰ তাত নাই, কাৰণ তোমাৰ ৰুমৰ কাষত কোনো দম্পতীয়েই নাথাকে। তাৰ 4টা ৰুম যোৱা 6 বছৰ ধৰি তলা মাৰি থোৱা আছে, আৰু তোমাৰ ফ্লেটৰ অকল তোমাৰ ৰুমটোৱেই এক্টিভ হৈ আছে। আচলতে 6 বছৰমান আগত তাত এহাল দম্পতী আছিল, কিন্তু পাৰিবাৰিক কিবা সমস্যাৰ কাৰণে দুয়োটাৰে মাজত হাই কাজিয়া লাগি এদিন পত্নীজনীক পৰকীয় প্ৰেমৰ সন্দেহত দাৰে ঘপিয়াই হত্যা কৰে, আৰু পিছত মানুহজনীৰ প্ৰেমিকে তাৰ স্বামীক তাতে হত্যা কৰিছিল। পুলিচৰ কেছ চলি থকালৈকে ৰুমটো তেওঁলোকে বন্ধ কৰি দিছিল। এতিয়াও সেই 2টা ৰুম বন্ধ হৈ আছে, আৰু এটা ৰুমৰ গৰাকী আজি 3 মাহমান আগত ৰুম খালী কৰি গুচি গ'ল। কথাষাৰ শুনি নীলিমৰ চেতন নাইকিয়া হৈ গ'ল। তাৰ যেন বিশ্বাস হোৱা নাই মালিকৰ সাধু সাধু লগা কথাবোৰ। সি একো নোকোৱাকৈ গুচি আহিল ৰুমলৈ, আৰু আহি সি যি দেখিলে সেয়া তাৰ নিজৰো বিশ্বাস নহ'ল। গোটেইকেইটা ৰুমত তলা লগোৱা আছিল, আৰু তলা গোটেইকেইটাৰ মামৰে ধৰি মকৰা জালে পৰি আছিল। তাৰ গাৰ নোম শিয়ৰি উঠিল, আৰু এনেকুৱা হ'ল যেন সি তাতেই মূৰ্ছা যাব। মানে মালিকে সকলো ঠিকেই কৈছিল। সি যোৱা 2 মাহ ধৰি এটা ভ্ৰমৰ চিকাৰ হৈ আছিল। হেল্ল' এভৰিবডি, আপুনি শুনি আছে FM লাইভ, আৰু মই আছোঁ ৰাজ বিকাশ। অন্য দিনাৰ দৰে আজিও শুনিলে এটি কাহিনী। আজি কাহিনীটি আছিল ভ্ৰম এ হৰৰ ষ্টৰী পাৰ্ট 3। শুনি ভাল পালে বুলি আশা কৰিলোঁ। যদি কাহিনীটি শুনি ভাল পাইছে, লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু যদি ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব, আৰু
যদি আপুনি এনেকুৱা ধৰণৰ কিবা কাহিনী লিখে শীঘ্ৰেই আমালৈ চেণ্ড কৰক, কমেণ্ট কৰি জনাওক। আপোনাৰ কাহিনীৰ বাবে অপেক্ষা কৰিম। তেন্তে পুনৰ এটি নতুন কাহিনীৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় লৈছোঁ। ধন্যবাদ। শুনি থাকিব FM লাইভ। মেক সাম নইজ।